Hey guys, welcome or namaskar sobaki swagatam. So aru ta notun eta video apnalok sob swagatam janaisu. So etu video te aji kotha patim je kuntu bank account aru kuntu bankot mane sobotse bhal apni saving accounts khulibole. Aru etu video ebu manur kane jak apnalok zero balance account lage. Mane ki he account apnaloke etoka noholo apnalokor mane paisa nekate. So এনেকুৱা আজিকালি একাউণ্ট পাবলৈ বহুত টান আজিকালি প্ৰতিটো বেংকত আপোনালোকৰ মিনিমাম 5000 কৈ বা 10000 কৈ মানে একাউণ্টত আপোনালোক পইচা থব লাগে কিন্তু মই আজি এনেকুৱা এটা বেংক একাউণ্ট এটা কম যোনত আপুনি জিৰো বেলেন্স থলেও একো কথা নহয় তো বলক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথম এই ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক মই এটা কথা জনাব খুজিছো যে মোৰ বহুত দিনৰ পৰা মানে মটো ব্লগ আহা নাই So মই এনেকুৱা ব্লগিং কৰি আছো একচুয়ালি মোৰ মটো ব্লগ আপোনাৰ নেক্সট ভিডিও পা মোৰ পাবো তাতে মই পিওর ব্লগিং কৰিম আৰু এনেকুৱা ভিডিও আজি এটো লাষ্ট হ'ব তাৰ পিছত পুৰা ব্লগিং আহিব আৰু মটো ব্লগিং আকৌ ষ্টাৰ্ট হৈ যাব সো বলক আজি ভিডিওটো ওপৰত আমি এটা চৰ্চাটো আৰম্ভ কৰো ফাৰ্স্ট অফ অল আমি একাউণ্ট খুলু কত SBI bank mostly আমাৰ সাকে আপোনালোকৰ সাকে SBI bankত একাউণ্ট আছে সাকে নহলে আমি এক্সিস bank চুজ কৰো যোনখিনি প্ৰাইভেটত আহে ICICI bank আৰু বেলেগ ধে আছে আৰু বাকি আমি যদি সৰকাৰি বেংকত আমি যদি খুনু আলাহাবাদ বেংক আৰু আপোনাৰ ইউনিয়ন বেংক হেবু হৈ গল কিন্তু আজিকালি একাউণ্ট খুলিবলৈ ইমান সহজ নহয় যে আজিকালি এটা একাউণ্ট খুলিবৰ কাৰণে এড্ৰেছ প্ৰুফ আৰু তাতে আধাৰ কাৰ্ড আৰু এবোৰ লাগে ডকুমেন্টস আৰু লগতে আমি বেংকত গৈ আমি ফৰ্ম ফিল আপ কৰিব লাগে আৰু একাউণ্ট খুলিব লাগে তাৰ পিছত এটিএম কাৰ্ড আহিব তাৰ পিছত আমি এটিএম কাৰ্ড ইউজ কৰিব পাৰিম এনেকুৱা আপোনাৰ বহুতখিনি মানে সিস্টেমেটিক প্ৰসেস থাকে কিন্তু তাৰ পিছতো মানে আজিকালি বেংকে কি কৰে আমাৰ একাউণ্টৰ পৰা পইচা কাটে আমাৰ ফাইন কাটে আমাৰ যদি একাউণ্টত পইচা নাথাকে আমাৰ বেলেন্স জিৰোতকৈ যদি কম হৈ যায় সো হেতুৰ বাবে এটা বহুত ভাল এটা একাউণ্ট মই আপোনালোকক এটা কম আৰু এটা কথা কৈ দিছো যে আপোনালোকে ভাবিছে যে আমাৰটো SBI বেংকত একাউণ্ট আছে তাতটো একো পইচা নেকাটে কিন্তু আজিকালি যেহেতু বহুত অনলাইন ফ্ৰড হৈ গৈছে কিবা হয়তো আপোনালোকে কি কৰিব পাৰে যোনটো SBI একাউণ্ট আছে আপোনালোকে হেতু আপোনালোকে এটা প্ৰাইমাৰী একাউণ্ট কৰি থৈ দিব পাৰে হেতুত আপুনি একো ইন্টাৰনেট বেংকিং একো ইউজ নকৰিব আপুনি এই একাউণ্টত কি কৰিব আপোনালোকে ইন্টাৰনেট বেংকিং ইউজ কৰিব পাৰে আপোনালোকে UPI ইউজ কৰিব পাৰে এভৰিথিং আৰু লগত ATM কাৰ্ডো সো বেংক একাউণ্টটো হল এটো হল আপোনাৰ জুপিটাৰ বুলি কয় এটো মই নিজে লৈছো জুপিটাৰ তো এটো কি হয় তো বেংক একাউণ্ট হয় নে কি হয় সো জুপিটাৰ একচুয়ালি এটা আপোনাৰ নিও বেংক বুলি কয় এটা নতুন ধৰণৰ এটা মানে বেংক আজিকালি এটা এস্টাবলিশ হৈছে এটোৰ মানে কি কৰিছে তাহাতি আপোনাৰ মানে এটা নিও বেংক অনলাইন টাইপৰ বেংক হয় আৰু ইহতি পাৰ্টনাৰশ্বিপ কৰিছে ফেডাৰেল বেংকৰ ওচৰত সো আপোনালোকে নাম শুনিছে যে ফেডাৰেল বেংক সো ফেডাৰেল বেংক বহুত এটা ভাল এটা বেংক আমি সবে জানো সো তাহাতি টাইপ কৰিছে আপোনাৰ ফেডাৰেল বেংকৰ লগত আৰু এটো একাউণ্ট খোলাৰ প্ৰসেসটো একদমই সহজ আপোনালোকে জাস্ট কি কৰিব লাগে জুপিটাৰ আপোনালোকে প্লে ষ্টৰত যাব iOS এৰ যোনটো ষ্টৰ হয় এপ ষ্টৰ তাত গৈ আপোনালোকে খালি জুপিটাৰ লিখিব তাতে আপোনাৰ আহি যাব এপটো ইনষ্টল কৰিব এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকক সব ডিটেইলছ তাত সুধিব আপোনালোকৰ আধাৰ কাৰ্ড সুধিব পান কাৰ্ড সুধিব এই দুটা বস্তু সুধিব তাৰ পিছত আপোনালোকৰ এটা ভিডিও KYC হ'ব মানে কি আপোনালোকে কোটো যাব দৰকাৰ নাই এটা অনলাইন ভিডিও থ্ৰু দি আপোনালোকৰ KYC হ'ব তাৰ পৰা বেংকৰ পৰা আপোনাৰ ফেডাৰেল বেংকৰ পৰা আপোনাক কল আহিব ভিডিও কল আহিব আৰু ভিডিও কলত আপোনালোক কিছুমান কোৱেশ্চন সুধিব মানে আপোনাৰ পান কাৰ্ড নম্বৰটো সুধিব তাৰ পিছত আপোনাৰ পান কাৰ্ডটো দেখাব ক'ব আৰু আধাৰ কাৰ্ড নম্বৰটো সুধিব পাৰে মোক খুদা নাছিলে তাৰ পিছত আপোনাৰ মানে সিগনেচাৰ কৰিব দিব আৰু এটা আপোনাৰ সেলফি ল'ব দিব সো এইখিনি কৰাৰ পিছত আপোনাৰ এটা একাউণ্ট গুটে ফুল এটা ফ্লেজ একাউণ্ট খুল খাই যাব আৰু আপোনালোকে গুটে এটো ইউজ কৰিব পাৰিব প্ৰথম ATM কাৰ্ড আপোনালোকৰ লগালগ ATM কাৰ্ড পাব কিন্তু এটো ভাৰ্চুৱেল ATM কাৰ্ড যদি আপোনালোকক এনেকুৱা এটা ATM কাৰ্ড লাগে তেনেহলে আপুনি অৰ্ডাৰ কৰিব লাগিব এটো ফ্ৰী অফ কষ্ট হয় এনেকুৱা ATM কাৰ্ড পাব ইয়াত খালি এটো ATM কাৰ্ড কি ভাল আপোনাৰ সো ইয়াত আপোনাৰ নম্বৰ বিলাক ইয়াত লিখা নাই আমাৰ যেহেতু আমাৰ যোনখিনি বেলেগ বেংকৰ ATM কাৰ্ড কি লিখা থাকে আমাৰ ফ্ৰন্টত এই নম্বৰ বিলাক সব লিখা থাকে সো হেতু কি আমি যদি ATMত সোমাও তো বেলেগ মানুহে মানে কি কৰিব পাৰে আমাৰ নম্বৰটো মানে চাই ল'ব পাৰে যে আমাৰ নম্বৰটো কি হয় আৰু তাৰ পাছত যদি পিছফালৰ নম্বৰটো যদি চাই লয় আৰু আমাৰ পাছৱৰ্ডটো জানি লয় তো আৰু ইজি হৈ যায় সো এটো ইমানে সেফ যে আমাৰ আগপিনে একোৱে নাই আগপিনে সব ব্ল্যাঙ্ক অকল চিপ আছে আৰু অকল নামটো আছে আৰু একো নাই আৰু প্লাস এটো আৰু এটা প্ৰফিট কি আছে ইয়াত আপোনাৰ NFC ইয়াত আপোনাৰ সাপোৰ্ট কৰে তো NFC সাপোৰ্ট মানে কি টাচ এণ্ড পে আমি ইয়াত ইমান নাই কিন্তু আমি যে কিছুমান আমি টিভিত চাও যে টাচ কৰিলে হৈ যায় সো টাচ এণ্ড পে ইয়াত আপোনাৰ ফেসিলিটি দিয়া আছে
ইটস ফ্ৰী অফ কষ্ট হয় আপুনি 1 টকাও দিব নালাগে আপুনি যে বেংক একাউণ্ট খুলিব 1 টকাও আপুনি দিব নালাগে চব ফ্ৰী হয় আৰু ইয়াত আপুনি জিৰ' বেলেঞ্চ আহি মান্থলি আপুনি একাউণ্ট মেইনটেইন কৰিব পাৰে মানে কি 1 টকা আপুনি যদি নথয় তথাপিও আপোনাৰ একো পইচা নাকাটে আৰু লগতে এইটো আপোনাৰ ফেডাৰেল বেংক আৰু ভিজাৰ পৰা কাৰ্ড আহে যেনেকৈ আপোনাৰ ৰুপে ভিজা মাষ্টাৰ কাৰ্ড এইটো আপোনাৰ ভিজা কাৰ্ড এইটো পিছফালে চব আছে ডিটেইলছখিনি ইয়াত আপোনাৰ ভিজা লিখা আছে ফেডাৰেল বেংক আৰু মোৰ নাম্বাৰছখিনি লিখা আছে এইটো মই আপোনালোকক শ্ব' কৰিব নোৱাৰোঁ কিন্তু আপোনাৰ এ টি এম কাৰ্ড এইটো এনেকুৱা পাব বহুত ধুনীয়া এ টি এম কাৰ্ড আৰু লগতে আপুনি তাৰে UPI ইউজ কৰিব পাৰিব পুৰা ফেডাৰেল বেংকৰ গোটেই একাউণ্ট মানে আপুনি গোটেই ফুল যেনেকৈ একাউণ্ট আমি ইউজ কৰোঁ তেনেকৈ আমি ইউজ কৰোঁ আপোনাৰ একাউণ্ট নম্বৰ দি দিব আপোনাৰ সব এভৰিথিং দি দিব আপোনাৰ যদি পাছবুক লাগে পাছবুকো দি দিব কিন্তু মই পাছবুক কাৰণে সেই কাৰণ বিকজ মোক পাছবুক নালাগে অকল মই এইটো অনলাইন পে'মেণ্ট আৰু কিবা বেলেগ সৰু সুৰা খৰচা কাৰণে এইটো মই লৈছোঁ চ' আপোনালোকে একো ইয়াত পইচা নাকাটে একদম ধুনীয়া আপুনি যে জুপিটাৰ বুলি মাৰিব একাউণ্ট খুলিব আপোনাৰ ভিডিঅ' KYC হ'ব আধাৰ কাৰ্ড পান কাৰ্ড খুজিব তাৰপিছত আপোনাৰ একাউণ্ট ৰেডি তাৰপিছত আপুনি এপত গৈ ATM কাৰ্ড কাৰণে এপ্লাই কৰি দিব ATM কাৰ্ড আপুনি মাত্ৰ এক সপ্তাহতে আপোনাৰ ঘৰত এই ATM কাৰ্ড এনেকুৱা আহি যাব আৰু লগত পিন আপুনি অনলাইনে তাতে আহি যাব যোনটো এপ হয় জুপিটাৰ এপ তাতে চব আছে আৰু লগত আপোনালোকৰ এটা কুৱেশ্যন আহিব পাৰে যে আমি এইটো গুগল পে' নহ'লে ফোন পে'ত ইউজ কৰিব পাৰিম নে নোৱাৰিম আপুনি পাৰিব আপুনি জাষ্ট কি কৰিব নিজৰ একাউণ্টটো যোনটো বেংক একাউণ্ট দিব আপোনাৰ ফেডাৰেল বেংকৰ একাউণ্ট নম্বৰ গুগল পে'ত এড কৰি দিব আপুনি গোটেই গুগল পে'টো ইউজ কৰিব পাৰিব নহ'লে আপুনি জুপিটাৰ যোনটো এপ হয় তাৰ পৰা আপুনি গোটেই অনলাইন পে'মেণ্ট কৰিব পাৰিব চ' আজিৰ কাৰণে এই ভিডিঅ'টোৰ কাৰণে আপোনালোকে এইটো কথাটো ক'লোঁ যে আপোনালোকৰ যদি জিৰ' বেলেঞ্চ একাউণ্ট লাগে আৰু যদি আপোনালোকক কষ্ট কৰিব নালাগে যদি আপোনালোকৰ এক্সিছ বেংক ICICI বেংকত যদি আপোনালোকে গৈ খুলিব বিচৰা নাই য'ত আপোনালোকে 5,000 10,000কৈ থ'ব লাগে বেষ্ট এইটোৱে হয় এইটো আপোনাৰ ফেডাৰেল বেংকৰ বাই নিঅ' এটা বেলেগ ধৰণৰ আজিকালি বেংক আহিছে এইটো RBI পৰা আপোনাৰ এইটো চাৰ্টিফাইড হয় আৰু এইটো লগত 5 লাখ টকাৰ এইটো ইঞ্চুৰেঞ্চ কভাৰ থাকে চ' প্ৰতিটো মানুহৰ ইয়াত একাউণ্টত 5 লাখ টকাকৈ ইঞ্চুৰেঞ্চ কভাৰ থাকে যিহেতু যদি একাউণ্টটো যদি বন্ধ হয় যদি বেংকটো ক'ৰবালৈ গুচি যায় এইটো নাযায় বিকজ এইটো ফেডাৰেল বেংক হয় কিন্তু যদিও গুচি যায় তো এইটো কি হ'ব যে আপোনাৰ 5 লাখ টকা আপোনাৰ ইঞ্চুৰেঞ্চ কভাৰ থাকে চ' আপোনালোকে RBI পৰা ডাইৰেক্ট আপোনালোকে 5 লাখ টকা পাব আৰু মই আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে ইমান টকা নথ'ব যিহেতু আপোনালোকৰ এইটো প্ৰাইমেৰী একাউণ্ট নহয় প্ৰাইমেৰী একাউণ্ট আপোনালোকে য'ত আছে আপোনালোকে বেংক একাউণ্ট তাত প্ৰাইমেৰী কৰিব এইটোত আপোনালোকে জাষ্ট যোনটো আপোনাক খৰচ কৰে মান্থলি খৰচ যিমান হয় সিমান টকা আপোনালোকে ভৰাই ল'ব ভৰাই এইটো আপোনাৰ ইউজ কৰি থাকিব তো আপোনালোকে একো নাযায় আৰু প্লাছ ইয়াৰে এটা কি ভাল কথা যে আপোনালোকে 1% কেছবেক প্ৰতিটো খৰচত আপুনি পাব আপুনি যদি যি বস্তু কিনে এইটো ATM কাৰ্ড ইউজ কৰি আপোনালোকে সেই যিমান দাম পে' কৰে তাৰে পৰা আপুনি 1% কেছবেক সদায় পাব আৰু এইটো 1% কেছবেক আপুনি আকৌ কি কৰিব পাৰে নিজৰ বেংক একাউণ্টত আকৌ আপুনি উইথড্ৰ কৰিব পাৰে পইচাটো চ' বহুত ভাল 1% কেছবেকো আছে চ' আপোনালোকে য'ত ইউজ কৰিব পাৰে চবতে ইউজ কৰিব ইন এভৰি প্লেচ এইটো ATM কাৰ্ড বা এইটো যাৰ UPI ID ইউজ কৰিব পাৰে গুগল পে'ত ইউজ কৰি নহ'লে তাৰে যোনটো এপ হয় আৰু কেছবেক তাৰে আনন্দ উঠাওক আৰু যোনটো জিৰ' বেলেঞ্চ সেইটো আনন্দ উঠাওক আৰু ATM কাৰ্ডটো বহুত মানে একদম আনকমন ATM কাৰ্ড মানুহে মানে চবেই সোধে যে এইটো কি কোম্পানীৰ ATM কাৰ্ড হয় চ' বহুত ধুনীয়া ATM কাৰ্ড আৰু একদম কষ্ট নাই ঘৰত বহি বহি একাউণ্ট খোলক ঘৰত বহি বহি চব আপোনাৰ KYC হৈ যাব একো কৰিব নালাগে বহুত ভাল হয় মই নিজে পাৰ্চনেলি ইউজ কৰি আছোঁ চ' গাইজ আজি ভিডিঅ'টোৰ কাৰণে ইমানে আজি ভিডিঅ'টোত মানে এই বস্তুটো আপোনালোকক মোক ক'লোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব প্লিজ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব আৰু এটা কথা নেক্সট আপোনালোকৰ যি ভিডিঅ' পাব তাৰপৰা গোটেই ভ্লগ আহিব মটৰ ভ্লগিং আহিব আৰু বেলেগ বেলেগ ভ্লগিং আহিব চ' এনেকুৱা ভিডিঅ' মই মাজে মাজে দি থাকিম আপোনালোকক কেনেকুৱা ভিডিঅ' ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এনেকুৱা ভিডিঅ' বেছি ভাল লাগে নে আপোনালোকৰ মটৰ ভ্লগ আৰু ভ্লগিং বেছি ভাল লাগে চ' ধন্যবাদ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ হেভ এ নাইচ ডে বাই বাই